পাৰিবা ইয়ালৈকে আহিবা আমি সহযোগ কৰিম তোমালোকক খুৱাই থকা দেখা পাই মোৰ অকণমান জ্বলা হৈছে তো নেক্সট টাইম ময়ো মোৰ গাৰ্লফ্ৰেণ্ডক লৈ আহিম চুই চাই কেনে বহুত আমাক মাতি আছে চাকি ধূপ কিনিবৰ কাৰণে ইফালে আমিতো ল'ব এটাই ল'ব আমাৰ মানে আমাৰ এটাই কৰিম সকলোৱে ব্লগাৰ লগে গৈছে আগৰটোত চাইছিলে যে মঞ্জিলটো দেখাম এতিয়া দেখাই আছোঁ চাই দিয়ক বহুত ভাল লাগিছে ক'ত দেখিছোঁ আমি চাওক মহামৃত্যুঞ্জয় মন্দিৰ বহুত দিনৰ আশা এটা আছিলে মোৰ যে এই মন্দিৰটোত আহিম ফাইনেলি আজি আহি পালোঁ তো আমি আহিয়ে আমি ট্ৰেইনতে কৈছিলোঁ যে আমি য'তে যাওঁ তাতে চবৰে লগত ফ্ৰী হৈ যাওঁ তো ইয়াতে মানে বাইদেউজনীৰ লগত ফ্ৰী হৈ গ'লোঁ ইয়াতে যদি মানে আমিও বেকাৰ এই ব্লগ বনাইছোঁ এইটোত পইচা পাম নে নাপাওঁ নাজানো ক'লা হৈ আছে ইয়াতে মানে আমি এখন দোকান দিম বুলি ভাবিছোঁ আপোনালোকৰ দৰে পাৰিবা ইয়ালৈকে আহিবা আমি সহযোগ কৰিম তোমালোকক মই ডাবৰ দোকান দিম আমি যদি দোকান দিওঁ আপোনালোক মাৰ খাই যাব দেখোন নেখাওঁ আমি আপোনালোকে এইবোৰ দোকান দিম আমি ডাবৰ দোকান দিম ইয়াতে যিমান যি নহওক গাইছ আপাৰ চব মানুহে অলপ মানে কথা পাতি ভাল লাগে মানে বহুত বেলেগ হ'লেও মানে নিজৰ দৰে মৰম কৰে কিয়তো ভাল লাগে গাইছ এতিয়া ইয়াতে ফৰিয়াদখন ধুই লওক দিছ ইজ বহুত দিনৰ মূৰত দমকল লাগিছে বহুত দিনৰ মূৰত কি মজা গাইছ ফৰিয়াদ ধুই লওক মুখখন দেখিছে কেনেকুৱা হৈছে পূৰা ফ্ৰেছ হৈ লওক তাৰপিছত মন্দিৰত যাই আছোঁ চাই লওক আপোনালোকে ফ্ৰেছ হৈ ল'লোঁ সিহঁতে এতিয়া প্ৰসাদ লৈ আছে আমি অলপমান আগত যাই আছোঁ ঠাণ্ডা বিচাৰি কিনে ক'ল্ড ড্ৰিংক বিচাৰি যাই আছোঁ কিন্তু আছে ল'লোঁ আকাশখন চাওকচোন গাড়ী পাইছে গামোচাখন নোলোৱাৰ কাৰণে পিন্ধো কৰিম না পিন্ধো কৰিম আমি গামোচা এখন লৈ লওঁ গলত গামোচাখন পিন্ধি লওঁ দিয়ক গাইছ গামোচাখন পিন্ধিলে কিবা এটা ভাল লাগে আৰু ফাইনেলি গাইছ মানে বহুত ডাঙৰ ড্ৰিম আছিল মোৰ ইয়াতে অহা ফুলফিল য়েছ চাকি তাকি জ্বলাই লওঁ ইয়াতে তো আহি গ'লোঁ ধূপ চাকি জ্বলাই কিনে এতিয়া মন্দিৰত প্ৰৱেশ কৰিম আমি কি গৰম তলত তথাপিও মানে সেই গৰম চৰম একো লগা নাই আজি শিৱ ভক্ত আউট অফ কণ্ট্ৰল তলেদি যায় নেকি এই চাওক আমি ইয়াত উঠি এইফালে আমি এতিয়া কি আছিল ডাইলগটো আল্টিমেট হেপিনেছ দিছ ইজ দ্য আল্টিমেট হেপিনেছ অফ মাই লাইফ ছাৰ কিবা এটা কৈ দিয়ক আপোনাৰ মতামতটো কেনেকুৱা লাগিছে আহি হা বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে মানে ক'ব নোৱাৰোঁ আমি প্ৰৱেশ কৰিব নোৱাৰোঁ আপোনালোকক কিমান বেছি ভাল লাগিছে মাৰিবৰ ওচৰত কিমান আহিম বুলি ভাবি আছিলোঁ আজি ফাইনেলি দ্য ড্ৰিম ইজ কাম ট্ৰু মই মন্দিৰত চশমা পিন্ধি আহিছোঁ কাৰণ এটা আছে কাৰণটো সেইটোৱে ছাছপেঞ্চ আপোনালোকে নিজে চাওকচোন গাইছ নাজাৰাটো নিজে চাওক আপোনালোকে মই ক'ব নালাগে আৰু চাওক কি ক'ম আৰু মানে মই বাৰে বাৰে কৈ আছোঁ দিছ ইজ দ্য আল্টিমেট সঁচাকৈ একবেলেগ ব্লগত দেখা পাই থাকোঁ কিছুমানে ভিডিঅ'ত দেখা পাই থাকোঁ ভাবোঁ যে আহি কিনে ইমান ভাল নালাগিব কিন্তু অহাৰ পিছতহে গম পাইছোঁ যে কেনেকুৱা এটা ফিল আপোনালোকে এবাৰ আহি চাব খালি ইয়াতে এবাৰ আহি চাব আপোনালোকে ভাষা নাই ক'বৰ কাৰণে আৰু সঁচাকৈ একদম ভাষা নাই পাগলা হৈ গৈছোঁ মই গাইছ পাগলা চাওক গাইছ আকাশ চাওক নজৰা চাওক পাৰ্বতীৰ প্ৰতি অমংগল হাৰি দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ এতিয়া মানে ৰ'দৰ পৰা আহি অলপমান ছায়াত আহিলোঁ মানে মন্দিৰৰ একদম ওচৰত আহিলোঁ চুই চাই কিনে বহুত সুখ কি ক'ম মানে মেইন কেছটো হ'ল থেংক ইউ টু এভৰি ওৱান মানে মোক ইমান ছাপৰ্ট কৰি থকাৰ কাৰণে মোক ইউটিউবত ছাপৰ্ট কৰাৰ কাৰণে মই আজি ভ্লগ বনাব ইয়ালৈকে আহিছোঁ তো আৰু ছাপৰ্ট কৰি যাওক যাতে মই আগলৈকে আৰু মজা জেগাত যাব পাৰোঁ মোৰ ড্ৰিমবোৰ আৰু পূৰণ কৰিব পাৰোঁ কেদাৰনাথ যোৱা ড্ৰিম আছে সেইটো যদি পূৰণ কৰিব পাৰোঁ সেইটোতো বহুত ডাঙৰ কথা তো গাইছ তো সেয়াই আৰু এতিয়া সোনকালে আপোনালোকে 1K কৰি দিছে তো এনেকৈ যাতে আমাক 10K 50K 100K যিমান পাৰে আপোনালোকে মৰম দিয়ক আৰু মৰম দিলে মৰম পাব দগৰা ভিডিঅ' বনাম
তো গাইছ বহুত মানে বহুত বেছি ভাল লাগিছে মানে কি ক'ম আৰু ক'ব ভাষা নাই মানে ধৰি লওক আমি এনে ফটো দেখিছিলোঁ ভিডিঅ' দেখিছিলোঁ ভাবিছিলোঁ কি আৰু নৰ্মেল আৰু চবে যায় ফটো ভিডিঅ' বনাই তেনেকৈ ভাবিছিলোঁ কিন্তু আহি পেলাই ইমান যে ভাল লাগিব সেইটো মানে আউট অফ কণ্ট্ৰল এইটো হেলিপেড নামে নেকি নহওক য'তে কি নাহিলে গালিটো খাওঁৱে গাইছ মেণ্টেলি অলপ প্ৰব্লেম আছে ইয়াৰো আছে সিহঁতৰো আছে মোৰ নাই খালি মই ভাল নহ'লোঁ হয় না চাওক মোৰ বায়ে মই বাৰে এটা উদাহৰণ দি আছোঁ আমাৰ বায়ে মানে ফটো এখন দিছিলে ফটোখন লগালগ চাই পাকালাৰ দৰে ফটোটো ভালেই হ'ব না তই উৎসাহ যিহেতু ভাল হ'ব আমাৰ বাৰ দৰে লেডিছৰ দৰে ফটো এখন উদ্ভৱ নহয় লগালগ সেই ফটোখন চাব কেনেকুৱা হৈছে আকৌ তাৰপিছত মোক মাৰি দিব আকৌ মানে মই কাজিয়া লাগিম ইয়াৰ লগত আমিৰ মাজত আৰু UKG আছে যেনেকৈ ফটোৰ কাৰণে কাজিয়া লাগিছে মই ইয়াৰ লগত ইয়াৰ লগত কাজিয়া লাগিম যদি ফটোখন ভাল নহয় পিছত যদি চাই কিনে গম পাওঁ যে ভাল হোৱা নাই আৰু এটা ফটোত বুজাম নেকি মই চাওক কিমান ফটো দিছোঁ মই এখনো চোৱা নাই জানো কিবা এটাতো হৈছে কিবা এখনতো দিব পাৰিম সেয়াই আৰু তো গাইজ আমি এতিয়া পূজা চূজা কৰিলোঁ তো গাইজ আমি ফটো উঠিলোঁ নিৰ্মল দা আৰু মই বঢ়িয়াকৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ মই ক'বৰ কাৰণে মই মানে কেমেৰাৰ আগত কেতিয়া কোৱা নাই একো আচ্ছা কেমেৰা তো ফাৰ্ষ্ট টাইম আহিছোঁ এনেই মোৰ লগত চবে ক'বই লাগিব গাইজ মই চবকে উঠাওঁ তো চাই থাকিব ইয়াক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তো আমি বহুত টাইম থাকিলোঁ মন্দিৰত ফটো উঠিলোঁ ভিডিঅ' বনালোঁ ভ্লগ বনালোঁ আপোনালোকক দেখালোঁ সেৱা কৰিলোঁ চব কৰিলোঁ এতিয়া মন্দিৰৰ পৰা ওলাওঁ আৰু চব এতিয়া ওলাই কিনে কিবা এটা খাব লাগিব কাৰণ আমি একো খোৱা নাছিলোঁ ট্ৰেইনতে চিঙৰা কিবা কিবি খাইছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে একো খোৱা নাই এতিয়া কিবা এটা খাই লওঁ তো আমি মন্দিৰৰ পৰা ওলাইছিলোঁ আহি কিনে এতিয়া ইয়াতে হোটেল এখনত সোমাইছোঁ মানে চাহ খাওঁ অকণমান কাৰণ এতিয়া ৰাতিপুৱা 10টাহে বাজি আছেতো এতিয়া বেলেগো খাব নোৱাৰোঁ তো চাহ খাই লওঁ আমি চাহ লৈছোঁ আৰু কেক লৈছোঁ মৃদুলেও কেক লৈছে চাহ লৈছে কেক খুৱাই দিব বাৰ্থডে বুলি কেক খুৱাইছে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে সিহঁতক খুৱাই থকা দেখা পাই মোৰ অকণমান জ্বলা হৈছে তো নেক্সট টাইম ময়ো মোৰ গাৰ্লফ্ৰেণ্ডক লৈ আহিম চাৰিব আটা খাই কিনে এতিয়া মানে চাহৰ যাৰ দোকান খাইছোঁ সিহঁতৰ লগত মানে আমি অলপ কথা পাতি আছোঁ 6.5 hours later. তো আমি ভাগৰে আহি কেনে মানে ইয়াতে মোৰ বাৰ ফ্ৰেণ্ড এজনী আছিলে সিহঁতৰ ঘৰত আহিছোঁ সিহঁতৰ ঘৰত অলপ ৰেষ্ট ল'ম তো ডাইৰেক্ট মানে আহাখিনি দেখুওৱা নাই আৰু কিমান অহা যোৱা দেখাই থাকিম ডাইৰেক্ট সিহঁতৰ ঘৰত আহি পাইছোঁ কিমান দিনৰ লগ পাইছোঁ 1 বছৰ ওপৰত হ'ব 1 বছৰ ওপৰত হ'ব চাগে তো 1 বছৰ ওপৰত মানে 1 বছৰ পিছত লগ পাইছোঁ বহুত বগা হৈ গৈছে আমি ক'লা হৈ গৈছোঁ তো মেডামে গৰম কাৰণে জুচ আনিছে কিন্তু জুচটো সি তাইৰ হাতত দি দিলে আমাক নিদিলে এইটো বৰ বেয়া দুখৰ কথা হৈ গ'ল ঐ ভাত খাবি না হা এই ভাত নোখোৱালে যে কেনেকৈ হ'ব কচোন থেংক ইউ দেই নেমু চৰ্বত ন নহয় পুদিনা তো গাইছ আমি মানে বাৰে বাৰে কৈ আছোঁ য'তে যাওঁ আমি ফ্ৰী হৈ যাওঁ উপায় নাই ফ্ৰী হৈ যাওঁ এতিয়া মই তাইক কৈছোঁ যদি ফাউণ্ডেশ্যন দি আছে মোৰ কাৰণে চাই থৈ দিব পাৰোঁ তো আমি চবেই তেতিয়াৰ পৰা মানে জুচ খাই কিনে গোটেইকেইটা টোপনি মাৰিলোঁ টোপনি মাৰি কিনে এতিয়া অলপ বহিছোঁ এতিয়া ভাত দিব আমি খাম কি এতিয়া ভাত দিব ভাত খাই কিনে যাম আৰু লাহে পঢ়িছোঁ বেয়া টোপনি মাৰিছোঁ গাইছ মানে ঘাম বৈ আছে টোপনি মাৰি আছোঁ আৰু এইফালে এজনে টোপনি মাৰি আছে এতিয়া ফোন টিপি আছে এজনে তো ভাত চাত খাই লওঁ নে কি গাইছ চাই থাকক আমাৰ এতিয়া ভাত চাত দিছে কি আনিছে এইটো আপুনি কি আনিছে তো আজি আমি স্পেচিয়েল পনীৰ এইটো আৰু মইতো ভিডিঅ' কৰি আছোঁ এই মাকৰ মোবাইল দি ভিডিঅ'কেইটা কেনেকৈ পাম মই এতিয়া এতিয়া লৈ ল'ম হা আমি এতিয়া ভাত খাওঁ আমাৰ লগত ইমান বগা কিয় গাইছ আৰু কি সুধা পনীৰকেইটা খাম নেকি ভাত আহি গ'ল এতিয়া ফাইনেলি কিন্তু ভাতৰ লগতো কি হয় না
এয়া কোমোৰা কোমোৰা আৰু আলু ৱাও মোৰ খাই কিনে ভাল লাগিছে দেই 90% হা 90% দিয়ক গাইছ ভাতটো খাই লওঁ নেকি ৰাতি আমাৰ বেগ ভুলে গৈছিলোঁ তেতিয়া ফাইনেলি ভাতটো দেখি বহুত ভাল লাগিছে খাই লওঁ A few inches later. গাইছ মানে মাত্ৰ ভাত চাত খোৱা হৈ গ'ল মই এতিয়া আমাৰ পুতলা জগৰ লগত আছোঁ আৰু এইটো ভাত খাই লেপটিছে চাওক ডাইৰেক্ট আৰু কোনো চিষ্টেমে নাই ভাত খাই যে মানুহে খোজ কাঢ়িব লাগে এইটো কথা নাজানে মই বহি আছোঁ আমি এতিয়া খোজ কাঢ়িম অলপ এতিয়া মানে আমি যাব ওলাইছোঁ কাপেচি বাৰডোখৰৰ পৰা এতিয়া ডাইৰেক্ট আমি বাছত যাম মানে বাছত উঠিম ঘৰত যাম চৰি ট্ৰেভেলাৰত যাম ট্ৰেভেলাৰত উঠিম ডাইৰেক্ট ঘৰত যাম ভিডিঅ'টো ইমান নকৰোঁ যোৱাখিনি ইমান নকৰোঁ দিয়ক আৰু বহুত কষ্ট হৈছে আজি শুব লাগিব খাব লাগিব বাই বাই কি খাব নাই থেংক ইউ ছ' মাছ ফৰ দ্যাট তালে আৰু তোলে মই আজি প্ৰথম ট্ৰেভেলাৰত উঠিছোঁ মানে ট্ৰেভেলাৰত আগতে উঠিছোঁ মানে এচি থকা ট্ৰেভেলাৰত প্ৰথম উঠিছোঁ মানে মিলাই লৈছোঁ মই আহি কিনে কৈছোঁ যে মোক উইণ্ড' ছিটটো লাগিব কাৰণ মোক খাব লাগে ই কৈছে এচি আছে কি চিন্তা মই চব খাই গৈছোঁ এচি তো মানে ওপৰত আছে এচি আমি এনেকৈ মিলাই লৈছোঁ প্ৰায় মুখত পৰিব লাগিব তো এতিয়া তো সেইবোৰ বাদ দিয়া আমি এই তাইৰ ঘৰৰ পৰা মানে বাৰ ঘৰৰ পৰা ডাইৰেক্ট ট্ৰেভেলাৰত বহিছোঁ ইয়াৰ পৰা আৰু যোৱা ভিডিঅ' নেদেখাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো ডাইৰেক্ট ঘৰ যাই কিনে লগ পাই আছোঁ বাই বাই